প্ৰথমতে নমস্কাৰ সকলোলৈকে আৰু যেহেতু আজি পথাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কাৰণ কি জানেনে সেইপিনে চাওক ধুনীয়াকৈ পকা ধান আছে এইফালে কিছুমান ডাইট হৈছে কিছুমান নাই দোৱা আৰু ভাবিলোঁ আজি পাৰ্টি এটা খাওঁ বুলি যেটোৰ পৰা ধুনীয়াকৈ পাৰ্টি এটা খাওঁ বুলি ভাবিছোঁ মানে বিশেষ ডাঙৰ পাৰ্টি নহয় বাৰু আমি বেছি নাথাকোঁ মানুহ দুটা থাকিম মই থাকিম আৰু ৰিহান থাকিব ভাবিছোঁ পাৰ্টি এটা খাওঁ ধুনীয়াকৈ আৰু এইপিনে ডাঙৰি বান্ধিলে বাৰু এইপিনে বাৰু মুঠি চুঠিবোৰ নিলে ধানৰ আৰু এইপিনে মানুহে ধান দাই আছে কিছুমান সেইপিনে ধান দাই আছে মানুহে ভাবিছোঁ এই পকা ধানৰ মাজতে আমাৰ ফাৰ্ষ্টটো পিকনিক হওক 2026 নহয় 2025 এইটো লাষ্ট পিকনিক আৰু একেবাৰে ডিচেম্বৰ 31 ডিচেম্বৰ দিনাখনে পিকনিক খাম আৰু এইপিনে চাওকচোন ধুনীয়াকৈ পকা ধান আছে আৰু ইয়াতে পাৰ্টি খাম এতিয়া বস্তুবোৰ আনি লওঁ অনাৰ পিছত আপোনালোকক লগ পাইছোঁ ইয়াত আধা আধিটো বস্তু আনিলেই আৰু যি টি কিবা কিবি আনিবলৈ আছে আনি লওঁ আনি পিনে আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে দেই আৰু ফাইনেলি বস্তু আনোতে হ'লগৈ যেনে তেনে এইপিনে চাওক বোকা পানী লাগি গ'ল এইপিনে আছে পিঁয়াজ চিয়াজ আলু চালু কিবা কিবি এইপিনে পানী মিঠাতেল এইপিনে মাংস চাউল এইপিনে ৰিহানে থৈছে জুই আৰু মোবাইলটো এটা আনি থৈছোঁ বাৰু কাম এটাত যিটো কাম মানে গান বজাব আনি থৈছোঁ সেইটো মোবাইল আৰু সেইটো বক্স এটা চুৰি এখন এইপিনে জুই জ্বলাই আছে আমাৰ ৰিহানে আৰু এতিয়া বনাম আৰু ধুনীয়াকৈ ভাতটো প্ৰথম পাতি দিম তাৰপৰা পাতিম মাংস চালি আছে আৰু সেয়াকৈ চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ এটা ধুনীয়া পাৰ্টি হ'ব চালি আছে জুবিন দাৰ গান এটা লগাই ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া কামবোৰ কৰিব লাগে মানে এইকণতে বনাব লাগিব চালি আছে ন যিহেতু কামবোৰ কৰিব লাগিব ষ্টেণ্ডত লগাই লওঁ ৰ'ব আৰু ফাইনেলি ভাত পাতি দিলোঁ আমি আৰু এইপিনে ৰাইচ পূৰা ভাতটো হৈছে আৰু দেই হ'বই আৰু ভাত জেংকৈ ওপৰত ধুনীয়াকৈ ভাত জুই চুই দি থকা হৈছে ভাত হ'বই আৰু ভাত হোৱাৰ পিছত মাংস পাতিম মাংস মানে ব্ৰইলাৰ মাংস বেছি নাই না আমি দুটা যিহেতু 100 টকাই আনিছোঁ আৰু এইপিনে পূৰা জুবিন দাও গান ধুনীয়াকৈ বাজি আছে আৰু কাম আছে আৰু কাম কৰি আছোঁ ধুনীয়াকৈ এতিয়া মানে ভাত বনাই থোৱা আছে আৰু এইটো এটা মিনি পিকনিক দেই আহিছে এটা মিনি পিকনিক আৰু এটা মিনি পিকনিক পথাৰত এইপিনে মানুহে ধান কাটিছে দেখিছেনে আপোনালোকে মানুহে ধান কাটি আছে পথাৰত জুবিন দাৰ গানো লাগি আছে এইপিনে জুয়ো আৰু ধুনীয়াকৈ পিঁয়াজ কাটি আছোঁ চালি আছে আৰু আলু আছে আৰু ব্ৰইলাৰ আছে বেছি নাই বাৰু আমাৰ ইমান ডাঙৰ পিকনিক নহয় আৰু আমাৰ পিনে এটা ল'ৰা আহিলে ল'ৰাটোক দেখাই দিয়ে অকণমান আৰু এইপিনে চাওঁ মুজাহিদ আমাৰ মুজাহিদে আৰু আমাৰ 31 ডিচেম্বৰ দিনাখন এইটো ডাঙৰ পিকনিক হ'ব হয়নে মুজাহিদ কৈ দিওঁ তুমি মানে এইটো সৰু ইহঁতি খাইছে আমাৰ 31 ডিচেম্বৰ দিনা পিকনিকটো হ'ব ডাঙৰকৈ হ'ব 500কৈ খোৱা হ'ব যিহেতু ল'ৰা ছোৱালী ধেৰ খাই ভাল লাগিব 2026ৰ যোনটো পিকনিক আছে পিকনিকটো আহিব আমাৰ ধুনীয়াকৈ 2026 চনৰ 31 ডিচেম্বৰ দিনাখন ৰাতি খোৱা হ'ব আৰু হেপী নিউ ইয়েৰ মানে 2026ক আমি আদৰিও ল'ম কেক কাটি পিনি ধুনীয়াকৈ আমি প্ৰত্যেকবাৰে খাওঁৱেই বাৰু আৰু আমাৰ যিহেতু আছে বাৰু ল'ৰা ছোৱালী ধেৰ আছে আমি ধুনীয়াকৈ খাম আমি 500কৈ টাৰ্গেট ধৰি লৈছোঁ তাৰ তলতো যাব আছে তাৰ ওপৰতো নাযায় তাৰ তলতো যাবলৈ আছে ওপৰতো যাব আছে ঠিক নাই আৰু খাম ধুনীয়াকৈ আপোনালোকক তাতো ভিডিঅ' বনাই দেখাম চালি আছে ঠিক আছে আৰু এতিয়া মানে পিঁয়াজটো কুটি লওঁ আৰু টাইমটো বেছি নাই আৰু চবতে কিন্তু ৰান্ধনি মই আহি পিনে জুই জ্বলি গ'ল তুমি যোৱা জুইকুৰা হেৰি কৰি লোৱা আৰু চবতে ৰান্ধনি কিন্তু মই ঠিক আছে ৰান্ধনি চবতে মই আৰু ইয়াত এতিয়া ভাত হৈ আছে ধুনীয়াকৈ এইপিনে আমাৰ মুজাহিদো আহিলে ৰিহানো আছে আৰু এইপিনে অকণমানি ল'ৰা এটাও আছে বাৰু চব কাটি মেলি মাংস বনোৱা জেগাত পাই আছোঁ আপোনালোকক তো গাইছ আমাৰ কেৰাহী জুইত পাতি দিলোঁ কেৰাহীটো গৰম হ'বলৈ হ'ল আৰু এইপিনে পিঁয়াজ চাওক কিমানখিনি কাটি লৈছোঁ পিঁয়াজ একদম পূৰা ৰাজেশ ব্লকৰ লিখা যি খানা বনাই খাম আৰু এইপিনে মিঠাতেলটো দি লওঁ চালি চাই কেৰাহীত দিয়া আৰু ধুনীয়াকৈ মই বনাবলৈ শিকাই থকা নাই কিন্তু দেই আহিছে এনেই দেখাইছোঁ আপোনালোকক ভিডিঅ'টো কাৰণতে মিঠাতেল দিলোঁ চালি আছে আপোনালোকক ভিডিঅ'টো কাৰণতে দেখাইছোঁ কোনো এইটো নক'ব যেন বনাব শিকাই আছে বুলি আমি পিকনিকটো খাইছোঁ আপোনাৰ ধুনীয়া ধাননিৰ মাজত দেখাব পৰা ধুনীয়া ধাননিৰ মাজত আৰু মিঠাতেলটো যিহেতু দিলোঁ ধাননিখিনি দেখাইছে ধাননিৰ মাজত আছে পূৰা কিছুমানে দায়ো আছে কিছুমানে বান্ধিও আছে আৰু কিছুমান কেঁচা ধান পকা ধানৰ মাজত এই খানাটো প্ৰথম মানে পিকনিক বুলি ক'লে এইটো প্ৰথমটো পিকনিক আমি আৰম্ভ কৰি দিলোঁ যিহেতু আৰু জুবিন দাও গান এটা বাজি আছে মিহি মিহিকৈ চালি আছে ভাতটো যেনেকুৱাই নহওক ভাত যি চাউলে নহওক যি হেৰিতে নহওক সেইটো লগত মতলব নপৰে মানে কাহিনীটো কি জানেনে আপোনালোকে যিহেতু মানে হেৰিটো হ'ব লাগে মানে তৰকাৰীটো ধুনীয়া হ'ব লাগে মানুহৰ তৰকাৰীটো ধুনীয়া হ'লে মজা আৰু তৰকাৰীটো ভাল হ'লেই মানে খাবলৈও ভাল হয় ভাত হওক চাহ হওক যি ভাত লাগিলে যিয়ে নহয় যেনেকুৱাই নহওক মতলব নাই লগত আৰু আমি 2025ত আমি এটা জাজিৰমুখত এটা মানে পিকনিক খাইছিলোঁ ঠিক আছে জাজিৰমুখত এটা পিকনিক খাইছিলোঁ ধুনীয়াকৈ তেলটো যিহেতু গৰম হৈ আছে প্ৰথমতে পিঁয়াজটো দি ল'ম ধুনীয়াকৈ চালি আছে পিঁয়াজ চিয়াজবোৰ দি লওঁ তাৰপৰাও মানে হেৰি কৰিম হ'ব দে এই পিঁয়াজটো আৰু পিঁয়াজটো অলপ ৰঙা কৰি ল'ব ৰঙা কৰি ল'লে বেছি ভাল হয় মানে ৰংটো তেতিয়া উঠে পিঁয়াজতে ৰংটো উঠি যায় মই অকণমান ৰঙা কৰি লৈছোঁ বাৰু তেলটো বেছি গৰম হ'ল কাৰণে অকণমান জ্বলি গ'ল তেলটো আৰু মই এইবোৰ বস্তু বনাই ভাল পাওঁ খানা চানাবোৰ হওক বনাই ভাল পাওঁ মানে ঘৰত যিহেতু কৰোঁ কাম ঘৰতো কৰোঁ মা দেউতাক সহায় কৰি দিওঁ মানে মই এনেকৈ ভাত তৰকাৰী বনাই বেছি ভাল পাওঁ আহি পিনে আৰু কেৰাহীখন যে কোনো নাহাঁহিব দেই ৰাইজ
এইপিনে জুবিন দাৰ গান এটাও মিহি মিহিকৈ লাগি আছে চালি আছে মিহি মিহিকৈ জুবিন দাৰ গান এটাও লাগি আছে ধুনীয়াকৈ আৰু তেলটো পিঁয়াজটো আৰু অকণমান ৰঙা হওক পিঁয়াজটো আৰু অকণমান যিহেতু ৰঙা হৈ গ'ল আৰু দিওঁ আলু চালুবোৰ দিওঁ ধুনীয়াকৈ প্ৰথমতে আলু দিব লাগিব ৰাইছ আলু কেইডোখৰ দি নৰ'ব ৰিহান নাই নহয় কেমেৰাটো থৈ দিব কাৰণে অকণমান দিগদাৰ হৈছে বাৰু একো নাই এডজাষ্ট কৰিব লাগিব আলুটো প্ৰথমতে দি লওঁ পিঁয়াজ আৰু অলপ আছে ওপৰত দিম ঠিক আছে বনাই খাওঁ ঠিক আছে আমি তেনেকৈ বনাই খাওঁ ৰিহান আহিলে বাৰু কেমেৰা ধৰি দিব ৰিহানে আৰু মই কামখিনি কৰি যাম আৰু ধুনীয়াকৈ চালি আছে কামখিনি কৰি যাম ৰিহান আহিছে আলুটো অকণমান হেৰি হওক আৰু এতিয়া ব্ৰইলাৰটো আনি পিনি দিওঁ জেংছে ঘৰটো আনো এইপিনে মাংসটো দিওঁ মাংসটো দেখাই দে সেইপিনে এইটো মাংস জেংকৈ দি যাম এতিয়া মাংসটো দিওঁ চালি আছে হালধি নিমখ বন যায় সেইপিনে মাংস দিলোঁ চালি আছে জুইটোও দি থাকিব লাগে লগে লগে মাংস আলু দিলোঁ ধুনীয়াছে মানে আদাও দিছোঁ মানে আদাটো গোন্ধটো নাইকিয়া হ'বৰ কাৰণে দিছোঁ নিদিবি আৰু এই এইটো পিনে মছলাটো বহুত ভাল কাশ্মীৰটো বেছি নাই দিয়া বাৰু তাৰপৰা এই ইমান ধুনীয়া মছলা অলপ দি দিওঁ ইয়াত ধুনীয়াকৈ পাইছোঁ অলপ বনাই মেলি লওঁ অকল কেমেৰাটো অন কৰি থাকিলেতো নহ'ব আৰু ধুনীয়াকৈ বনাই মেলি লওঁ বনাই লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ একদম পূৰা ধুনীয়াকৈ খোৱা টাইমত একদম ভাত পানী ওলোৱাৰ পিছত লগ পাই আছোঁ দেখাম মাজে মাজে আপোনালোকক কেনেকুৱা হৈছে কি কথা বাৰু লগ পাই আছোঁ আপোনালোকক দিয়ক যিহেতু হ'লেই চাগে মাংসটো হৈ যাব হয় নাই ইহঁত পানী অকণমান দি দে আৰু ধুনীয়াকৈ হ'লেই মাংসটো অকণমান দি দে ৰং চাই লওক আপোনালোকে সুন্দৰ এটা চালি আছে খাই লওঁ ৰ'ব খাই লৈ পিনি লগ পাই আছোঁ খাই হ'ল যিহেতু আৰু ভালেই লাগিলে খাই তৰকাৰী ধুনীয়া হৈছে ৰিহানে ক'ব যিহেতু মই নকওঁ ইহঁত কেনেকুৱা হৈছে তৰকাৰী কোৱা তৰকাৰী কেনেকুৱা হৈছে ক তৰকাৰী কেনেকুৱা হৈছে হা এটাই খায়ে আছে চাওক সেইটো খায়ে আছে মজা হ'ল মজা লাগিলে আৰু এতিয়া বাজিছে 2টা আঢ়ৈটাই বাজিলে বাৰু আৰু 2টা বাজি পাৰ হ'ল ভাল লাগিলে খাই ভাল লাগিলে আমি 10মান বজাতে ওলাই আহিছিলোঁ খাই ভাল লাগিলে ধুনীয়াকৈ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো অল কৰি থোৱা আৰু এই ভিডিঅ'টো যিমান পাৰা লগৰবিলাকক শ্বেয়াৰ কৰিবা বাৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ মানে বাই বাই